নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজখোৱা ইউটিউব চেনেল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ থওঁ, আজি হয়তো কাৰ ওপৰত ৰোষ্ট কৰিবলৈ আহিছোঁ সেইটো কথা চাগে আপোনালোকে নাজানে, কিন্তু জানিব। অলপ দিনৰ আগতে মই এটা ষ্টেটাছ লগাইছিলোঁ যে কাৰ ওপৰত ৰোষ্ট ভিডিঅ' লাগিব, আৰু বহুতে কমেণ্ট কৰিছিলে যে আমাৰ সকলোৱে মৰমৰ চেক্সি মাল চানাৰ ওপৰত ৰোষ্ট ভিডিঅ' লাগিব, আৰু সেইটো কাৰণে মই আকৌ চানাৰ ওপৰত ৰোষ্ট ভিডিঅ' লৈ আহিছোঁ। গতিকে পলম নকৰি চানাৰ আজি কোনটো ভিডিঅ'ৰ ওপৰত ৰোষ্ট কৰিম সেই ভিডিঅ'টো চাই লওঁ আহকচোন। বন্ধুসকল, আপোনালোকে দেখিলে যে চানাই এতিয়ালৈকে টিকা হিলাবলৈ এৰাই নাই, কাৰণ তেওঁ আজিকালি মই শুনিছোঁ তাই বোলে ঘৰত বোলে কাপোৰ কানি নাই, খুব মানে কাপোৰবিলাক মানে কি ক'ম আৰু আপোনাৰ বস্তাবিলাককে কাটি কাটি মানে চুটি চুটিকৈ তেওঁ মানে পিন্ধিবলৈ লৈছে। চানা, তোমাৰ যদি ইমানে ঘৰত কাপোৰ নাই তেতিয়াহ'লে ক'বা, আমাৰ ঘৰত ফটা কাপোৰ ঢেৰ আছে, তোমাক অন্ততঃ মই তেতিয়া ছাপ্লাই দিব পাৰিম। इनको क्या तकलीफ है भाई, क्या तकलीफ है इनको? বন্ধুসকল, চানাইটো সস্তীয়া জনপ্ৰিয়তা পাবৰ কাৰণে পক হিলাইছিলে বা পেট উলিয়াই ডান্স কৰিছিলে, কিন্তু চানালখীয়া আৰু এটা আছে যি নেকি টেডত পক হিলাবলৈ গৈ কিমান পইচা পায় আৰু কি পায় মই সকলো আপোনালোকক মানে সেই ভিডিঅ'টোত দেখুৱাম। মানে চানাক দেখি ল'ৰা এটাইও ছোৱালীৰ দৰে পক হিলাবলৈ আৰম্ভ কৰিছে, আৰু তাক আপোনালোকে কি বুলি ক'ব? মইতো গেই। গেই। ছোৱালীক দেখিবা ঠিক আছে, এখন চুটি কাপোৰ পিন্ধি পেলাই চানাৰ গোটেই টিকা হিলালে কেতিয়া চানা হৈ নাযায়, কাৰণ চানাটো চানাই যিমানে টিকা নিহিলাওক, কাৰণ চানাৰ সম্পত্তিকেইটা নিজৰ গাত কেতিয়াও বনাব নোৱাৰে। বন্ধুসকল, ইমানতে ভিডিঅ'টো সামৰণি মাৰিব লাগিব। যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও জীৱনত চাই আনন্দ উপভোগ কৰিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষত থকা বেল আইকনটো টিপি অলত ক্লিক কৰি দিব, তেতিয়াহে আপোনালোকে মোৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। গতিকে আজিলৈ বাই।